লাচিত মোৰ লগত উপস্থিত আছে। লাচিত আচলতে সঁচাকে লাচিত মোতকে বহুত ওখ। 10ম শ্ৰেণীত পঢ়িছে। নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱ বৰা। গৌৰৱ বৰা। লাচিতৰ এই যিটো অভিনয়, সঁচাকে লাচিতৰ তেজ আছে নাই গাত? আছে ছাৰ। লাচিতৰ তেজ আছে? হয়। অলপ মোচনটো দি কোৱা আছে বুলি। আছে ছাৰ। বাহ বাহ, মজা লাগিছে। ঠিক আছে বাৰু, তোমাৰ অভিনয় চালো, ভাল হৈছে। আৰু তোমাৰ মানে ভৱিষ্যতে যেনে ধৰণৰ কৰিব লাগে কলা কৌশলবিলাক শিকিবা আৰু ভাল হৈছে। আৰু অনাগত দিনত তুমি আগবাঢ়ি যোৱা, মানে তাৰে কামনা কৰিছো। আৰু এইফালে লাচিতৰ কোন আছিলে? পত্নী। লাচিতৰ পত্নী। লাচিতৰ পত্নীৰ নামটো কোৱাচোন বাৰু। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুনুকা শইকীয়া। লাচিতৰ পত্নীৰ নাম ক'বলৈ কৈছো। মাধুৰী। মাধুৰী। লাচিতৰ পত্নী। কেনেকুৱা লাগিছে? লাচিতৰ পত্নী হয় আচলতে এজন মানে বীৰ যোদ্ধা, যিজনক অসমে যুগে যুগে সুঁৱৰি আহিছে আৰু এতিয়াও সুঁৱৰি আছে, অতীজলৈ সুঁৱৰি যাব অতীজলৈকে, মানে এইটো কল্পনাৰ অতীত। এই লাচিতৰ পত্নীৰ ভাও দি কেনেকুৱা লাগিলে? ভালেই লাগিছে। খুব ভাল লাগিছে আৰু অভিনয় ভাল হৈছে, আমি চাইছোঁ বাৰু। ঠিক আছে হ'ব।